আসসালামু আলাইকুম। আপোনালোক কেনেকৈ আছে? আশা কৰোঁ ভালে আছে। আৰু মই আজি এয়া পোলাও বনালোঁ, ল'ৰাৰ কাৰণে পোলাও লৈ আছোঁ। আৰু মুৰ্গীৰ মাংস বনালোঁ আলু দি কেনে। মোৰ ল'ৰাটো বহুত ভাল পায় আলু, পোলাও দি সানি খাবলৈ। আলু তাৰ ভাল লাগে বোলে, সেইটো কাৰণে আলু দি বনাওঁ। মছলা টছলা কম দি, জ্বলা কম দি। মোৰ এটাই ল'ৰা আৰু মানে ইমান জ্বলা টলা খাব নোৱাৰে, মছলা খাব নোৱাৰে, সেইটো কাৰণে কম জ্বলা দি কেনে বনাইছোঁ। আৰু এয়া খাচী মাংস বনালোঁ অলপ। আপোনালোকে খাচী মাংস কঁঠাল গুটি দি খাইছিলে কেতিয়াবা? খাই চাবচোন, ইমান ভাল লাগে, ইমান টেষ্ট লাগে আৰু কি ক'ম। আপোনালোকে এবাৰ খাব, খাই চাব। এই কেইটামান আছিলে আৰু লগত দি দিলোঁ, ভাল লাগিলে। আৰু তাৰ কাৰণেও লৈ গৈ আছোঁ। এইটো আমি ওলাইছোঁ এতিয়া যাব। এইটো লাইবা, এইটো চোৱা, এইটো লাইবা ক'ত গৈ আছে? ক'ত গৈ আছে লাবিবা? হে সোনু ক'ত গৈ আছে? নানুটো ক'ত গৈ আছে? হে নানু, তুমি ক'ত গৈ আছা? হে ক'ত গৈ আছে? মামাৰ ওচৰত গৈ আছে, বুজাই গৈ আছে ন, মামাক চাবলৈ গৈ আছে। হে ক'ত গৈ আছে লাবিবা? হে লাবিবা, তুমি মামাক চাবলৈ গৈ আছা? এইটো আৰু কোনে গৈছে? এয়া এয়া কোনে গৈছে আৰু? হে ঈশান, ঈশান গৈছে। আৰু লাবিবা, আৰু কোন কোন গৈছে? এইয়া এইটো, এইয়া কোনে কোনে গৈ আছে? মামাৰ হোষ্টেলত গৈ আছে ন, উজাই মামাক চাবলৈ। হে লাইভে দেখোন একো নকয়। লাইভে এটা হাঁহি দিয়া, এই হাঁহি দিয়াচোন। এইয়া ইয়াত এক্সিডেণ্ট হৈছে এটা। চাওক, আজিকালি মানুহৰ কি ভৰসা, 1 মিনিটৰ ভৰসা নাই। ঘৰৰ পৰা ওলালে দোৱা চোৱা পঢ়ি ওলাব লাগে। আৰু চাওক, মানুহৰ হায়াত মৌতৰ কথা একেবাৰে মানে ক'বই নোৱাৰিব কোনো। ঘৰৰ পৰা ওলালে মানুহটো কি চহী চলামত ঘূৰি আহে নে নাহে। এইয়া চাওক, মানুহটো শুই আছে। এইটো মূৰত পানী ঢালি আছে মানুহে। কেনেকৈ এক্সিডেণ্ট হৈ গ'ল, গাড়ীটো ভাঙি গ'ল। এইয়া চাওক, স্কুটিটো পৰি আছে, মানুহটো পৰি আছে। আল্লাই যাতে মানুহটোক বচায়, জানো কাৰ ঘৰৰ মানুহ, আল্লাই যাতে ভালে মানুহটোক বচাই ৰাখে, এইটোৱে দোৱা কৰোঁ। চবৰতে এনেকুৱা ঘৰৰ পৰা মানুহ ওলাই আৰু আশা। চামগুৰি হ'ল এক্সিডেণ্টটো, চামগুৰি তিনিআলিটো অলপ। এইয়া মোৰ মা, এইজনী মোৰ ডাঙৰ ছোৱালী, এইটো মোৰ নাতি, আৰু এইটো সৰু ছোৱালী মোৰ। গৈ আছোঁ মোৰ ল'ৰাক ছাৰপ্ৰাইজ দিম বুলি। সি ভাবিছে তাৰ আব্বাই যাব, এতিয়া আমি চবে গৈ আছোঁ। আৰু কি ক'ম, মনটোত বহুত বেয়া লাগি আছে। এক্সিডেণ্টটো চালোঁ যে। আজিকালি মানুহৰ চাওক কেনেকুৱা, 1 মিনিটৰ আশা নাই ঘৰৰ পৰা ওলাই গ'লে। সেইটো কাৰণে আল্লাহৰ নাম লৈ দোৱা চোৱা পঢ়ি ঘৰৰ পৰা ওলাব লাগে। এনেকুৱা মানে কি ক'ম, বহুত মানে ভয়। এতিয়া আমিও গৈ আছোঁ এক জেগাত, আল্লাহৰ নাম লৈ, আল্লাহ যাতে ভালে ভালে ঘূৰাই আনে, ল'ৰাটোক গৈ ভালে ভালে চাব পাৰোঁ, এইটোৱে আৰু আশা কৰিছোঁ, দোৱা কৰি আছোঁ। ইমৰানা লাইভাছ ৱৰ্ল্ড মানে এতিয়া আমাৰ ফেমিলি সবাই ব্লগাৰে হ'ব আৰু ইউটিউবত। এতিয়া চাওক, আমি ক'ত আহিছোঁ। ভিউয়াৰ্স, আপোনালোকে চাগে ভাবি আছে বহুত দিন ধৰি মই কেলে ভিডিঅ' নবনাওঁ বা ভিডিঅ' নেৰোঁ কেলে। ভাঙি গ'ল মানে মোবাইলটো মানে বেয়া হৈ গ'ল, কিবা এটা প্ৰব্লেমৰ কাৰণে মই ভিডিঅ' দিব পৰা নাই ইউটিউবত ভিডিঅ' দিব পৰা নাই। যেতিয়া মই ভিডিঅ' দিম পিছত চাব আৰু মানে মোৰ লগত থাকিব, মোক ছাপোৰ্ট কৰিব। মানে মাক ছাপোৰ্ট কৰিব নালাগে, মাক ছাপোৰ্ট কৰিব, মাৰ লগত মোকো ছাপোৰ্ট কৰিব। আৰু মানে অলপ টাইম অপেক্ষা কৰক, পিছত ঈদলৈকে মোৰ মোবাইল হৈ যাব, ঠিক হৈ যাব, পিছত মই আকৌ ব্লগ ষ্টাৰ্ট কৰিম। থেংক ইউ। চাওক কিমান বানপানী হৈ আছে এইবিলাকত, মানুহৰ মানে ঘৰ চৰ চব ডুবি গ'ল।
মানুহ এতিয়া ৰাস্তাত থাকিবলৈ এনেকুৱা হালত হৈছে। এয়া চাওক ভিউৱাৰ্ছ, বানপানী কেনেকুৱা হৈছে, মানুহৰ ঘৰ বাৰী চব ডুবি গৈছে একেবাৰে। মানে ইয়ে মানুহৰ ঘৰ, এইটো চাওক মানুহৰ বাৰী ঘৰ কেনেকৈ ডুবিছে চাইছে। মানে বেয়াই লাগিছে যে মানুহটা কি অৱস্থা, ক'ত থাকি আছে, একেবাৰে ঘৰ আধালৈকে একদম পানী ভৰ্তি হৈ গৈছে। মানুহ গছ আধালৈকে একদম পানী হৈ গৈছে, ডুবি গৈছে। এয়া টুল গেট পাৰ হ'লোঁ, এতিয়া পামেই আৰু অলপ আছে, পায়ে গ'লোঁ আৰু অলপ জেগা আছে। এইয়া পামেই আৰু এয়া দেখাই গৈ আছে। এয়া এইমাত্ৰ পালোঁ আহি আমি নামিলোঁ। এতিয়া এয়া ভিতৰত গৈ আছোঁ। আজি মানে ঢেৰ গাৰ্জেন আহিছে, চব ল'ৰা ছোৱালী বেছিভাগ আহিছে। আহি ৰুমে ৰুমে খুৱাই আছে চবৰ ল'ৰা ছোৱালীক। চবেই পোলাও চোলাও বনাই আনিছে আৰু চবৰ ল'ৰা ছোৱালীক খুৱাই আছে। মই চাক পাগলীজনী নিচিনা গৈ ল'ৰাটোক ধৰি কেনে লৈ আহি আছোঁ। ইমান দিন মূৰত চাইছোঁ। সি আৰু মোক ক'ত, তাৰ এই সৰু মাক পালে, ভাগিনীজনীক পালে, তাক লৈ ব্যস্ত। মোক মানে কি ক'ম, চাই ফূৰ্তি, পূৰা খুচি। চবেই গৈছে আৰু ফোনত কৈ আহিছিলে ভাগিন আৰু ভাগিনীজনীক লৈ আহিবলৈ, তাৰ লগৰকেইটাক দেখাব বোলে, চবক দেখাব। সি খোৱা চোৱাৰ কথা মনত নাই তাৰ, সি পিছত খাব। এতিয়া এইকেইটাক নি দেখাব তাৰ লগৰকেইটাক। এই ৰুমত গৈ আছে দেখাবলৈ কাৰণে। চব গাৰ্জেন আহিছে আজি ভিতৰত। আৰু এটা ল'ৰা চাই মোৰ ইমান বেয়া লাগিছে, ল'ৰাটো তাৰ মাক চাক আহা মোবাইল লৈ গৈছিলে ভিতৰত ফটো উঠাব বুলি। এয়া ভিডিঅ' হৈ গ'ল, ভিডিঅ' হৈ আছে কেলা ভিডিঅ' গ'ল। এতিয়া আৰু বজাৰ যাম। এয়া শ্বপিং কৰি আছে চাওক, যিটো লাগে তাৰ সিটোৱে লৈ আছে। ফাইনেলি তাৰ স্কুলৰ সন্মুখত আহিলোঁ। এয়া চাওক দুটা বেগ ভৰাই বস্তু কিনিলে। এতিয়া আৰু তাক থৈ আৰু গৈ আছোঁ ঘৰলৈ। ভাল লগা নাই, তাক থৈ আহিলোঁ যে। এতিয়া একদম মানে মনটো বহুত বেয়া লাগি আছে। ল'ৰাটো আমাৰ ওচৰত নাখালে, টিফিনটো ৰাখি দিছে, কৈছে পিছত খাম। ভাবিছিলোঁ খুৱাই থৈ আহিম। সি মানে ফূৰ্তি, সি কেতিয়া বজাৰ যাব, কেতিয়া বস্তু কিনিব, এতিয়া সেইটো কাৰণে মনটোত বেয়া লাগি আছে। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে আৰু চাই থাকিব, মোক ছাপোৰ্ট কৰিব। আপোনালোকে ছাপোৰ্ট কৰিলে মই আগবাঢ়ি যাব পাৰিম, ভিডিঅ' আৰু দিব পাৰিম আপোনালোকক। এতিয়া ইমানতে সামৰিছোঁ। লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ন'টিফিকেশ্যন বেলটো